আহক আজি মেষ্টা টেঙা অৰ্থাৎ কিছুমানে টেঙামৰা বুলিও কয় টেঙামৰাৰে পাভ মাছৰ তৰকাৰী বনাম আৰু এইখন তৰকাৰী গৰমত খাবলৈ খুবেই সোৱাদ হয় প্ৰথমে মই এই মাছখিনি ভালকৈ কেৰাহীত ভাজি ললোঁ আৰু এনেকৈ ভজা হৈ গলত তাৰ পিছত নেক্সট মই ইয়াতে কেৰাহীত অকণমান কালজিৰা শুকান জলকীয়া দুটা দি ভাজি লৈছোঁ আৰু ইয়াতে দি দিছোঁ অকণমান পিঁয়াজ আৰু ইয়াতে দিলোঁ এতিয়া আদা নহৰু পেষ্ট আৰু লগতে নিমখ হালধিও দি দিছোঁ এনেকৈ দি মেলি এইখিনি অলপ সময় ভাজি ললোঁ আৰু ইয়াতে দিম অকণমান মচুৰ দাইল আৰু এই মচুৰ দাইলখিনিও ভালকৈ অকণমান সময় ভাজি ললোঁ আৰু ইয়াতে দিছোঁ অকণমান জিৰা গুড়ি তেনেকৈ দি মেলি এইখিনিত অকণমান এতিয়া পানী দি দিম মানে দালিখিনি সিজি যোৱালৈকে ঢাকনি দি সিজাই ল'ম আৰু এয়া প্ৰায় সিজিয়ে গৈছে দালিখিনি আৰু যেতিয়া সিজি গ'লত তেতিয়া তাতে মই মেষ্টা টেঙাৰ পাতখিনি দি দিছোঁ অৰ্থাৎ টেঙামৰা পাতখিনি তো এই টেঙা পাতখিনি দিয়াৰ পিছত এনেকৈ গলি যায় মানে সোনকালে পমি যায় শাকখিনি তো যেতিয়া এইখিনি পমি গ'ল তেতিয়া মই ইয়াতে পানী দি দিলোঁ আৰু এনেকৈ ঢাকনি দি মেলি অলপ সময় বনাই ললোঁ আৰু যেতিয়া ভালকৈ উতল আহিলে তেতিয়া মই এই পাভ মাছখিনি দি দিম আৰু এই পাভ মাছখিনি দিয়াৰ পিছতো অলপ সময় ভালকৈ উতলাব লাগিব ঢাকনি দি মেলি তো এইখিনি প্ৰায় হৈয়ে গৈছে মোৰ এতিয়া আৰু যেতিয়া নমাবৰ সময় হৈছে তেতিয়া মই তাতে জালুকৰ গুড়ি অকণমান দি দিছোঁ আৰু একেবাৰে শেষত নমাই উঠি এয়া কেঁচা সৰিয়হৰ তেল অকণমান দি দিছোঁ এয়া দিলেও দিব পাৰে নিদিলেও একো নাই কিন্তু মই ভাল পাওঁ সেইকাৰণে দিছোঁ আপোনালোকে কেতিয়াবা ট্ৰাই কৰি চাব পাৰে আজিলৈ আহিছোঁ পুনৰ লগ পাম